নমস্কাৰ পুনৰ এবাৰ মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি অন্য এটা ব্লগ কৰিবলৈ আগবাঢ়িছোঁ। আজি পথাৰত ধান দাম, আমাৰ ঘৰৰ ধান ভালেমান দূৰ গাড়ী লৈ স্কুটি লৈ যাবলৈ ওলাইছোঁ। ব'লক আপোনালোকে চাই থাকক। আমি যাওঁ দে। আগলৈ গুচি সেয়া আমি পাইছোঁহি আৰু পথাৰৰ ৰাস্তাৰ পৰা ভালেমান দূৰ হয়। গাড়ীৰ পৰা নামি আকৌ এইফালে আহিছোঁ, পথাৰৰ মাজে সোমাই ভালেমান দূৰ, মানে অলপ দূৰ যাব লাগিব আৰু আলিৰ মাজে মাজে গৈ ভালে। সেয়া দাদাহঁতি গৈ আছে, সেয়া বোকা ৰাস্তা দেখিছে, বোকা ৰাস্তাৰ মাজে মাজে গৈ আছোঁ। আগত বাইদেউ দাদাহঁতি গৈ আছে, আমিও পাছে পাছে গৈ আছোঁ। ধান বহুত দূৰ পোৱাগৈ নাই, এইবিলাক দেখিছে, চাই থাকক আপোনালোকে। এয়া আমি পালোহি পথাৰ, পালোঁ চব এয়া ধান খাবলৈ লৈছে। এয়া আমাৰ ভণ্টিয়ে ধান লাইছে দেই, এইগৰাকীয়ে। বাইদেউ আপোনাৰ নামটো কৈ দিয়ক। মোৰ নামটো মধুস্মিতা, ঘৰত মুনুকণ বুলি মাতে দেই। এজনী আমাৰ ভণ্টি মানে নন্দা, আৰু এজনী আমাৰ বাইদেউ। এয়া বাইদেউ ধান দাই কেনেকুৱা লাগিছে? ভাল লাগিছে। অঁ, এইগৰাকী ধান দাই আছে। আমাৰ পথাৰ সেইফালে সেইলৈকে আছে। এয়া আমি দাবলৈ আৰম্ভ কৰিছোঁ এতিয়া। হ'ব দেই আৰু চাই থাকিব। আমি ধান দাই অকণমান বহি লৈছোঁ। ৰ'দটো বহুত চোকা আজি, ৰ'দে ধৰিছে, সেইকাৰণে অলপ বহি লৈছোঁ দেই। পানী অলপ খালোঁ। চাহ ইমান দেৰিলৈকে ৰৈ ৰৈ ভাগৰ লাগি গৈছেগৈ, চাহও নাই এতিয়ালৈকে ইমান দেৰিলৈকে। আৰু আমাৰ আকৌ বাইদেউ এগৰাকীয়ে সেইয়া ধান দাই আছে, দেখিছে নাই? তাই ৰ'দে হেনো নাই ধৰা হেনো। এইয়া বহুত গৰম ইয়াত। অকলে অকলে দাই আছে, ৰ'দে সেইয়া অকলে অকলে দাই আছে, ৰ'দে নাই ধৰা হেনো। আমাৰ দুগৰাকীক আকৌ ৰ'দে ধৰিলে, এয়া সেইটো কাৰণে আমি অকণমান হেৰি কৰি লৈছোঁ, বহি লৈছোঁ, ভাগৰ লাগি গৈছে। আৰু ৰ'ব দেই, আপোনালোকক বস্তু এটা দেখাম। আপোনালোকে চিনি পায় নে নাপায়? আমি পথাৰলৈ গ'লে বস্তু এটা ধৰোঁ, ৰ'ব। এইয়া চাওক, আপোনালোকে চিনি পায় নে নাপায়? আমি ফুৰিং বুলি কওঁ, খাবলৈ খুব ভাল, পথাৰত ধৰি ভাল লাগে, ধান দোৱাৰ মাজত। আপোনালোকে চিনি পায়নে বাৰু? খাই পাইছে নাই? খাই চাবচোন, কিমান ধুনীয়া খাবলৈ। আমি এয়া ধৰিছোঁ, এয়া চাওক। আপোনালোকে খাই পাইছেনে? কমেণ্ট কৰিব জনাবচোন। এনেকৈ বান্ধি থৈ দিছোঁ চাদৰ আগতে, তামোলৰ হাঁচতি বন্ধা এটাই বান্ধি থৈছোঁ। আকৌ এবাৰ ধান দাওঁগৈ আৰু। ৰ'দে ধৰিছে, ৰ'দটো বহুত চোকা আজি। ঠিক আছে, হ'ব। এয়া চাহলৈ অপেক্ষা কৰি কৰি শেষত চাহ দিলেহি। আমি চাহ খাবলৈ লৈছোঁ, লাল চাহ। চব পথাৰত লাল চাহে ভাল আৰু। এইটো বিস্কুট খুলিছে আমাৰ বাইদেৱে, বিস্কুট। লাল চাহ খাই লওঁ, চাহ খাই লৈ মিছ মেনকা বাইদেউ। কিমান ধুনীয়া ধান বুলি, কিন্তু কেঁচা হৈ আছে। ধুনীয়া ধান। চাহটো খাই ল'ম বুলি, আকৌ লগ পাম। হ'ব, এবাৰ চাহ খাই লওঁ আমি, তাৰপিছত আকৌ লগ পাম। ধান দাই আছে আমাৰ, ধান দোৱা কৰিছোঁ। আজি আমাৰ ধান কটা এয়া শেষ হৈছেগৈ আৰু।
আজি ভিডিঅ'টো বেলেগ একো নাই, ধান ৰোৱাৰ ওপৰতে বনালোঁ। যদি আপোনালোকে ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়া আজিলৈ বাই বাই।